ভাবিছিলো এখন শুৱনি অসম গঢ়িম বুলি, কিন্তু এই নৰাপিশাচহঁতে মোৰ সপোন বাস্তৱিত হ'ব নিদিয়ে। সিহঁতে মানুহ মাৰিব, জীয়াই চিয়াই মাৰি পেলাব আৰু দি যাব কাহানিও মুচিব নোৱাৰা বহুতো কেঁচা দাগ। আমাৰ মানসিকতাবোৰো ক্ষীণ, প্ৰতিবাদো খন্তেকীয়া, সেয়েহে বাৰে বাৰে পৰাজিত হৈ ৰওঁ আমিবোৰো। বিনা কাৰণত আমি হেৰুৱা সম্পদবোৰেও উচিত ন্যায় নাপায় কেতিয়াও। ছচিয়েল মিডিয়াত দুদিনীয়া প্ৰতিবাদ, দুদিনীয়া বিক্ষোভ, তাৰ পিছত আমি শান্ত কিয়? কিয় আমি মাতমতাৰ পৰা বিৰত? আমাৰ শান্তহীন স্বভাৱৰ বাবেই শত্ৰুবোৰেও লাই পোৱা নাই জানো? হাঁহে আমাৰ ওপৰত আৰু বাৰে বাৰে ঘটি থাকে দানৱ কাণ্ড। কিন্তু আমিবোৰোতো নিলাজ, হাঁহি হাঁহি পাহৰি যাওঁ সকলো। দুদিন দুখ, পিছত পুনৰ আগৰ দৰে। এনেকুৱা আৰু কিমান দিন আমি সঁচাকৈ জাগিব লাগিব? টোপনিৰ ভাও জুৰি থকাৰ সময় গ'ল। আমি প্ৰমাণ কৰিব লাগিব যে আমাৰ সমাজত দানৱৰ কোনো স্থান নাই, যাতে পিছলৈ আমি উচ্চ শিৰে আনৰ ঠাইত গৈ ক'ব পাৰো আমি অসমীয়া, আমি অসমীয়া।